অসমত বাংলাদেশৰ অনুপ্ৰৱেশ এটা ডাঙৰ সমস্যা। প্ৰতি বছৰ হাজাৰ হাজাৰ অনুপ্ৰৱেশকাৰীয়ে সীমা পাৰ হয়। ইহঁতে গাঁওখন দখল কৰে, ভূমি অধিগ্ৰহণ কৰে আৰু নাগৰিকত্বৰ ভাও ধৰে। কাজিৰঙা, বৰপেটা, ধুবুৰী এই অঞ্চলবোৰত সৰ্বাধিক অনুপ্ৰৱেশকাৰী আছে। এই সমস্যা ৰখাব নোৱাৰিলে অসমীয়াৰ অস্তিত্ব এদিন গৈ নাইকিয়া হ'ব। কিন্তু আৰু এটা কথা, কিমান চৰকাৰ অসমত আহিলে, কিমান চৰকাৰ গ'ল। চবেই অসমীয়াক শপত দিলে যে আমি বাংলাদেশী খেদিম। কিন্তু কোন চৰকাৰে কিমাননো বাংলাদেশী খেদিব পাৰিছে? কিন্তু আমি যদি আমাৰ চুবুৰীয়া ৰাজ্যকেইখন চাওঁ, সিহঁতে কিন্তু নিজৰ মাটি সংৰক্ষণ কৰি লৈছে ইনাৰ লাইন পাৰ্মিটৰ জৰিয়তে। কিন্তু ফচিছে কোন? অসম ফচিছে। অসমত শ শ বাংলাদেশী সোমাইছে বিকজ ওচৰ চুবুৰীয়া ষ্টেটত যাব নোৱাৰে, তাত ইনাৰ লাইন পাৰ্মিট আছে। চ' ফলত বাংলাদেশী সংখ্যা ক'ত বাঢ়িছে? অসমত বাঢ়িছে। চ' অসমীয়াৰ জাগিব সময় হৈ গ'ল। যদি এতিয়াও অসমীয়া নাজাগে, চ' এটা সময়ত গৈ পেলাই অসমীয়া ভাষাৰ অস্তিত্ব নাইকিয়া হ'ব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' এয়াই আছিলে। জয় আই অসম।